So আজি ডে 1 মাজুলীত আৰু আমি এতিয়া গৈ আছোঁ ডেকাচাঙৰ অভিমুখে। চাইকেল কেফেৰ পৰা চাইকেল কিনিলোঁ। চাইকেলে যদিও সন্তুষ্ট নহয় চলাইছোঁ আৰু দত্ত এইফালে গৈ আছে। দত্ত কিয় কোৱা? দত্ত আগতে নয়নজ্যোতি। হেল্ল' নয়নজ্যোতি। আজি আমি আছোঁ ডেকাচাঙৰ যিখন ডেকাচাং ৰিজৰ্ট আছে চিতাদাৰ চুক মাজুলী আৰু কাষে বৈ গৈছে এখন নদী লোহিত নদী। আমি তাৰ পাৰতে ৰৈ আছোঁ। নৈপৰীয়া ফেৰফেৰীয়া বতাহ, সুন্দৰ বতাহ আৰু আমাৰ লগত আছে কেমেৰাৰ পিছফালে ধীৰাজ বৰুৱা, মোৰ এয়া কান্ধত নয়নজ্যোতি নেওগ আৰু আমি চাইকেল লৈ আহিছোঁ। ক'ৰপৰা? মাজুলী চাইকেল কেফে। তিনিখন চাইকেল লৈ আহিছোঁ। যদিও চাইকেলৰ কণ্ডিশ্যনটো ইমান এটা ভাল নহয়, যদিও চলি যায়। ৰাস্তাটোৱে বেছি ভাল লগাই দিছে। ৰাস্তাটো বেছি ভাল, নৈপৰীয়া ফেৰফেৰীয়া বতাহ। দেখাই দিয়া পাৰিলে পৰিৱেশটো এবাৰ। আমাৰ লক্ষ্যস্থান আজিৰ দিনটোৰ কাৰণে আচলতে লক্ষ্যস্থান হৈছে জেংৰাই মিচিংগাঁও এক্সপ্ল'ৰ কৰিম বুলি ভাবিছোঁ। গড়মূৰৰ পৰা 24 কিলোমিটাৰ দেখাই আছে গুগল মেপত। হয়তো 1.5 ঘণ্টামান লাগিব চাগে। হাতত সময়ো আছে যথেষ্ট, দিনটো আছে। এতিয়া কেই বাজিছে? 9:30মান বাজিছে। আমি দলংখনৰ ওচৰত যাম, তাৰ পৰা অকণমান ভিউ ল'ম, অকণমান এনজয় কৰিম। বৰ্তমান আমি গৈ আছোঁ জেংৰাই। গড়মূৰৰ পৰা প্ৰায় 24 কিলোমিটাৰ আৰু এতিয়া আমি আহি প্ৰায় ফুলনি পাইছোঁহি। ফুলনি পাওঁ এয়া মইতো আহি আছোঁ, কিন্তু চাইকেলখনে চাথ দিয়া নাই। আমি পুৰা ফুল গৈছোঁ, চাইকেল নেযাওঁ কৈছোঁ। এতিয়াও প্ৰথম দিনা ইমান দূৰ চাইকেল চলাব। কিমান চলালা কৈ দিয়া? এতিয়া 7 কিলোমিটাৰ 20 কিলোমিটাৰমান চলালোঁ। তাতকৈ বেছিয়ে হ'ব। কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে? বহুত ধুনীয়া লাগিছে। এতিয়া আৰু ভৰিয়া গম পাই গৈছে। আৰু দত্ত এয়া আমি ফুলনি পালোহি আচলতে। ফুলনি পাই এতিয়া মানে আমি কিমান কিলোমিটাৰ আছে জেংৰাইলৈ আকৌ চাইছোঁ। 8 কিলোমিটাৰ। বহুত দূৰ আহিলোঁ, কিন্তু ইমান এটা ভাগৰ লগা নাই বাৰু মোৰ। হ'লেও অকণমান গৰম উঠিছে, ভাগৰ লগা ইমান নাই। তাৰপিছতে অলপ ঠাই দেখি আহিলোঁ। চাৰিওফালে দুইফালে পথাৰ, ৰাস্তাটো অলপ ওখ মথাউৰি টাইপ ৰাস্তা। আৰু মানে আজি দিনটো ইমান ধুনীয়া। কালি ৰাতি যিহেতু খুব বৰষুণ দিলে, আজি ৰ'দো দিছে, অলপ ফাগুনৰ যিটো বতাহ সেইটো বলি আছে। আৰু ডাৱৰবোৰ মানে কি চপৰা ডাৱৰ কিছুমান আছে আছে আৰু ৰাস্তা ধুনীয়া লাগিছে, সেইটো কাৰণে ভাল লাগিছে। চ' আগলৈ গৈ থাকোঁ ন। গৰুৱা কি তুলিছা? ক'ত পালোহি আমি? কৈ দিয়া অকণমান চমুকৈ। অঁ 5 কিলোমিটাৰমান আছে। হয়জন আমাৰ আৰু এজন বন্ধু নয়নজ্যোতি নেওগ,
তেওঁ অলপ ভাগৰুৱা ফিল কৰিছে। চ' আমি জেংৰাইৰ পৰা উভতিলোঁ ভাত খাই, মনোৰঞ্জন ধাবাত আমি ভাত খালোঁ। তাৰপিছত উভতি আহি এতিয়া আহি আছোঁ, 3-4 কিলোমিটাৰমান আহিলোঁ। তাৰপিছত আমাৰ যাওঁতে 3 ঘণ্টা লাগিলে, আহোঁতেও প্ৰায় 3 ঘণ্টাই লাগিব। সন্ধিয়া হোৱাৰ আগে আগে পাম, সন্ধিয়া মানে পামগৈ আৰু। বৰ্তমান আমি ছানছেট চাবলৈ গৈ আছোঁ দৰিয়া ঘাটত। আমাৰ হাতত টাইম কিমান আছে? 22 মিনিট সময় আছে। 5টা 12ত হেৰি ছানছেটটো আহিব, দৰিয়া ঘাটৰ পৰা ধুনীয়া ছানছেট আহিব, আৰু সেই ছানছেটটো চাবলৈ আমি গৈ আছোঁ বাৰু। Day 1 inch মেছেজত দিয়া। কোন তুমি?